Hello guys, সকলোকে নমস্কাৰ জনাইছো। এতিয়া গধূলি হাঁচটো ভাত খাব লৈছো। এফালে ৰঙালাও আগ আলু বইল, তাৰপিছত এফালে মাছ ফ্ৰাই, এফালে আম টেঙা পদিনা চাটনি বনাইছো, এফালে পিঁয়াজ এনেকৈ খাব লৈছো আৰু গধূলি হাঁচটো। আপোনালোকে কেনেকৈ খাইছে কমেণ্ট কৰিব দেই সকলোৱে। গৰম বেছি হৈছে সেইকাৰণে বইল শাক খাইছো। খাই যাওঁ বইল চাটনি। টেষ্টি আছে দে বইলখিনি। আম টেঙা চাটনি, এফালে আম টেঙা চাটনি বঢ়িয়া আছে খাবলৈ। বইলখিনি ঠিকে আছে খাবলৈ। মস্তিকে খাই দিম এবাৰ। যিহে গৰম হৈছে ঐ। আমাৰ এওঁ নাই, ক'ৰবালৈ গৈছে, ল'ৰাকেইটা শুলে, অকলে খাই আছোঁ না দেই ভিডিঅ' বনাই বনাই। গৰমত অৱস্থা বেয়া হৈ গৈছে। দেখিছেনে গোটেই ঘাম পানী। এওঁখিনি ভাত উলিয়াই থৈছোঁ, ক'লে গ'ল আৰু অকলে খাই আছোঁ দেই। গৰমত ৰখিব নাই পোৱা। যিহেতু খোৱাটো মেইন দিয়ে সেইকাৰণে খাই লৈছোঁ ঘৰত। দেখোন কেনেকুৱা হৈ আছে। কি হৈছে আকৌ খাব লাগে। ৰঙালাও পোখা কোনে কোনে খাই ভাল পায় গৰমত এনেকৈ কমেণ্ট কৰিব দেই। আমি যে ইয়াত বাৰু পাওঁ গৰমত খাবলৈ। সদায় বইলে খাওঁ আৰু এনেকুৱা। ৰঙালাও বইল, এফালে আলু বইল, চব বইল। এটা দিলে হয়। কোনে কোনে ৰঙালাও পোখা খাই ভাল পায় সকলোৱে কমেণ্ট কৰি জনাব দেই। আমি যে বিৰাট বেয়া পাওঁ গৰম দিনত বইল শাক খাই। আৰু কি ক'ম আৰু খাই থাকোঁ। বিজলকীয়া কয়। এইটো আপোনালোকে কি জলকীয়া কয়? আমি যে বিজলকীয়া বুলি কওঁ দেই। খাবলৈ বিৰাট বাৰু। বিৰাট গৰম লাগিছে দেই।